So hello guys, মই সম্প্ৰতি শৰ্মা আপোনালোকে চাই আছে ৰিপৰ্ট উইথ এইচ পি শৰ্মা ইউটিউব চেনেল। চ পুনৰবাৰ মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনালোঁ। চ এইকেইদিন তাৰমানে ভিডিঅ' চিডিঅ' দিব পোৱা নাই, হঠাৎ তাৰমানে কাৰ্বি আংলং যাব লগা হৈছিল আৰু যোৱাকালি আহিলোঁ 4-5 দিনমান তাতে বিজি আছিলোঁ, সেইকাৰণে ভিডিঅ'টো দিয়া নাই আৰু তেনেকুৱা কণ্টেণ্টো নাছিল ভিডিঅ' দিয়া। চ আজি আপোনালোকৰ কাৰণে কিছুমান ইম্পৰ্টেণ্ট কথা ক'বলৈ গৈ আছে। মই এই ভিডিঅ'টো প্লিজ শেষলৈকে চাব, আপোনাৰ কাৰণে বহুতে ইনফৰ্মেটিভ ভিডিঅ' হ'বলৈ গৈ আছে। কাৰণ তাৰমানে এতিয়া SSC GD ৰিটেন আৰু ফিজিকেল পাছ কৰাৰ পিছত মেডিকেলৰ কাৰণে আমি সকলো কেণ্ডিডেটে অতি আগ্ৰহেৰে বাট চাই ৰৈ আছোঁ। কিন্তু তাৰে মাজত কি হৈছে, কিছুমান ইউটিউবাৰে তাৰমানে ফেক নটিছবিলাক বনাই ফেলে, তাৰমানে প্ৰিণ্ট কৰি ফেলে, মানে যা তা কৰি কেণ্ডিডেটবিলাকত তাৰমানে ভৰকাৱাৰ নিচিনা তাৰমানে দি আছে আৰু আমাৰ মনত তাৰমানে পূৰা ভয় লাগি আছে। চ' তোমালোকে চোৱা, যেতিয়া অফিচিয়েল নটিছ আহিব তেতিয়া নিজে গম পাই যাবা। তোমালোকে আগতে ডাঙৰ ইউটিউবাৰে নটিছ অহাৰ 1-2 দিন আগতে তোমালোকক কৈ দিব, গম পাই যাবা। চ' এই ফেক নটিছবিলাক চাই ফেলে এনে তাৰমানে মাথা গৰম কৰি নাথাকিবা, যিমান পাৰে মেডিকেলৰ প্ৰিপেয়াৰ কৰি থাকা আৰু মন হতাশ নকৰিবা, ধৈৰ্য ধৰি থাকা, অধৈৰ্য নহ'ব। কাৰণ একবাৰ মেডিকেলৰ লিষ্ট আহি যোৱাৰ পিছত মেডিকেলটো হৈ গ'লে কেতিয়া তোমাৰ জইনিং লেটাৰ আহি পেলাই জইনিং হ'ব তুমি গমেই নাপাবা। জইনিং ডেটটো আহিলে বা এসপ্তাহমান পিছতে হ'লে ভাল আছিল নেকি তেনেকুৱা লাগিব মনত। কাৰণ যোৱাবাৰ তেনেকুৱা হৈছিল মোৰো, কাৰণ মোৰতো নাহিল বাৰু, দাদাৰ তেনেকুৱা হৈছিল। চ' তোমালোকে ধৈৰ্য ধৰি থাকা আৰু কেইদিনমান। আৰু এতিয়ালৈকে আমাৰ যি হয় মেডিকেলৰ লিষ্ট আহি গ'ল হয়, যদি আমাৰ এই শ্বৰ্ট লিষ্টেড কেণ্ডিডেটবিলাক নাথাকিল হয়। গুৱাহাটী হাইকোৰ্ট কৰিছে, দিল্লী হাইকোৰ্ট কৰি পেলাই যিবিলাকে কেছত জিকি পেলাই আকৌ সিহঁতৰ ৰিমেজাৰমেণ্ট হ'ল, হাইট চেষ্টৰ, তাৰপিছত ৰানিং হ'ল আকৌ। চ' সিহঁতৰ কাৰণে আমাৰ অলপ লেট হ'ল। আৰু মই আগতেও তোমালোকক কৈছিলোঁ জুলাইৰ আগত কিন্তু আমাৰ মেডিকেলৰ লিষ্ট নাহে বুলি। মোক যিসকলে সুধিছে হোৱাটছআপত, মই তেওঁলোককো কৈছিলোঁ মই এক্সপেক্ট কৰিছিলোঁ জুলাইৰ 5 পৰা জুলাইৰ 10ৰ ভিতৰত আমাৰ যি হয় মেডিকেলৰ কাট অফটো আহিব বুলি। কিন্তু এতিয়া লাগি আছে জুলাই 15লৈকে যাই পাব, কিন্তু তাতকৈ পাৰ নহয়। জুলাই 15লৈকে আমাৰ মেডিকেলৰ লিষ্ট আহি যাব, কাট অফ আহি যাব, আৰু জুলাই 25 বা 30ৰ পৰা আগষ্ট 15-20লৈকে আমাৰ মেডিকেল কমপ্লিট হৈ যাব। চ' সকলোৱে ধৈৰ্য ধৰা, কাৰণ অক্টোবৰলৈকে যেনেকৈ হ'লেও আমাৰ জইনিং হৈ যাব। যিসকলে মেডিকেল পাছ কৰি যাৰ জইনিং হ'ব লগা আছে এই ভৰ্তিত, তেওঁলোকৰ অক্টোবৰলৈকে জইনিং হৈ যাব। তো তোমালোকে ধৈৰ্য ধৰি থাকা, যি টি নটিছবিলাক চাই পেলাই মাথা গৰম নকৰিবা, টাইম লছ নকৰিবা, আৰু মেডিকেলৰ ভালদৰে প্ৰিপেয়াৰ কৰি থাকা আৰু যা তা নকৰিবা, যি টি কাম নকৰিবা, দা চা নচলাবা। মইতো সেইদিন তাৰমানে কলগছ কাটি আছিলোঁ, অলপমান লাগি গ'ল হাতত, কত দাগ নাছিল, ইয়াত দাগ হৈ গ'ল হাতত, অলপমান কাটি পেলাইছোঁ। তোমালোকে কাজিয়া চাজিয়া নকৰিবা, কাৰো লগত ভালদৰে থাকিবা, ধৈৰ্য ধৰি থাকা অলপ সময়, যাৰ লগত লগ ধৰিব আছে লগ ধৰা, যি কৰিব আছে কৰা, ভালদৰে ফূৰ্তি কৰি ঘৰতে থাকা এইকেইদিন। আৰু 3-4 মাহ পিছত কেনেকৈ সময় পাৰ হ'ব গমেই নাপাবা। চ' সেইখিনি কৰা, ধৈৰ্য ধৰি থাকা অলপ কেইদিন, আৰু নটিছবিলাক আহিলে মই আপডেটবিলাক দি থাকিম। আৰু এই নটিছটো ওলাই আহিছে, তো এইটো ফেক নটিছ, মোক সুধিছিল এজনে হোৱাটছআপত। তো এইটো ফেক নটিছ হয়, কাৰণ ইয়াতে ছিগনেচাৰ নাই, আৰু এইটো পূৰা এডিট কৰা হেন গমেই পায়। কাৰণ অফিচিয়েল নটিছ আহিলে আমি আগতে গম পাই যাম, আৰু এইটো ফেক নটিছ হয়, সেইটো একৰ্ডিং তোমালোকে নচলিবা। তোমালোকে এইটো মানি চলা যে জুলাইৰ 15লৈকে আমাৰ মেডিকেলৰ ডেট আহি যাব, বা মেডিকেলৰ লিষ্ট আহি যাব, কাট অফৰ লিষ্ট আহি যাব, আৰু আগষ্টৰ 20লৈকে আমাৰ যি মেডিকেল কমপ্লিট হৈ যাব। আগষ্ট 20ক তোমালোকে টাৰ্গেট কৰি চলা, আগষ্টৰ 20লৈকে আমাৰ মেডিকেল কমপ্লিট হৈ যাব বুলি। চ' তাৰ একৰ্ডিং তোমালোকে প্ৰিপেয়াৰবিলাক কৰি যাই থাকা, আৰু ধৈৰ্য ধৰি থাকা অলপ কেইদিন। যেনেকৈ তোমালোকৰ মেডিকেল হৈ যাব, মেডিকেল পাছ কৰিবা, তাৰপিছত জইনিং কেনেকৈ হ'ব গমেই নাপাবা। যেতিয়া জইনিঙৰ ডেট আহিব এসপ্তাহমান পিছত থাকিলে ভাল হ'ল হয় নেকি, তেনেকুৱা মনত তাৰমানে ভাৱ আহিব, যাব ইচ্ছাই নাযাব তেতিয়া। চ' এইকেইদিন ঘৰত আছা, ভালদৰে থাকা, মিলা প্ৰীতিকে হাঁহি ধেমালি কৰি থাকা। চ' এইখিনি আছিল কথা। লগ পাম নেক্সট এটা আপডেটৰ সৈতে, তেতিয়ালৈকে বাই বাই, জয় হিন্দ।